নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আজি আছে মোৰ লগৰ ছোৱালী এজনীৰ বিয়া, তালৈকে আহিছো আৰু এয়া ডিম্পি। আৰু আমি বিয়াত আহিও পালো, এতিয়া বেছি ভিৰ হোৱা নাই। আৰু এয়া কইনা, আমি য'ত 2019ৰ পৰা 2022লৈকে একেলগে পঢ়িছিলো। আৰু মই চাহটো খায়ো ললো আৰু অকণমান আপোনালোকক ডেক'ৰেশ্যনটো দেখাই দিছো, ধুনীয়াকৈ সজাইছে আৰু এয়া বহুত বেছি ভাল লাগিছে। আৰু কইনাই বহা ঠাইখিনিতো বহুত বেছি স্পেচিয়েল হয়। আৰু এয়া মাইনাজনী নলবাৰীৰ হয় বাৰু। আৰু মই অকণমান ফটো তুলি ল'লোঁ। আপোনালোকক আৰু এটা বস্তু দেখাব পালোঁ, মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে ন, হাতেৰে বনাই বহুত বেছি ভাল লাগিছে। তো অকণমান ভিডিঅ' কৰি দিছোঁ আপোনালোকক, চাওকচোন ইমান বেছি ভাল লাগিছে। এইফালে ঘৰৰ সকলোৱে প্ৰাৰ্থনা কৰি আছে যাতে দিনটো শুভ হয়। আৰু এয়া মাইনাবোৰ ওচৰত আৰু লগ পালোঁ, অনামিকা। আমি মানে HS একেলগে কৰিছিলোঁ। আৰু এয়া ওচৰৰ বাবু হয় আৰু এয়া পম্পী। আৰু মই জল্দি ভাতটো খাব লাগে, যাব লাগিব যিহেতু। আৰু এয়া টিকলিজনী, ইফালে মই কইনাকো বাই দিলোঁ। তো নেক্সট মিনি ভ্লগত লগ পাম।